পুৰণীয়া গাহৰি মাংস বইল কৰিছিলোঁ মটঙত। গাহৰি মাংস বইল কৰিছিলোঁ। এতিয়া ইয়াৰ পৰা আমি নি শুকুৱাব লাগিব। এইবিলাক আঘোণমহীয়া খাবলৈ আনি থৈছোঁ কিনি পিনি। আছে ইয়াত কেইকেজিমান, কেইবা কেজিও আছে। এইবিলাক পূৰা গাহৰি মাংস গৰম কৰি টেঙা পাত দি সুন্দৰকৈ বইল কৰিছোঁ। আমাৰ ভতিজাজনীও খাব এজনী। এইখিনি বাঢ়ি পিনি ৰ'দত শুকুৱাব লাগিব। ইয়াত হালধি দিয়া আছে। হালধি দি সুন্দৰকৈ বইল কৰিছোঁ গাহৰি মাংস। উৰিলে শুকুৱাই থৈ দিব লাগিব। হালধি টৌটো বাকি দিব লাগিব নেকি, বাকি দিব লাগিছে নহয়। সুন্দৰকৈ এতিয়া বইল কৰি লৈছোঁ। আমি ৰ'দত দিব লাগিব। কাক পৰিবা তই গৰম পানী। প্ৰায় ইয়াত 10 কেজি মাংস আছে গাহৰি। ইয়াত বইল কৰি লৈছোঁ।